নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো খতম। বন্ধুসকল এই আন্ধাৰ আছে, ঠিকে আছে। চাব আপোনালোকে আমি বহুতে বাইক চলাই এটা বস্তু নাজানো। এইখন বাইক যে আমি চলাওঁ, বাইকে ইয়াৰ চুইচ আছে, কিবা আছে, এইবিলাক চবে জানো। ইয়াৰ কাকে সেইবিলাক বহুত জানো। কিন্তু এই টায়াৰটো দেখিছে ন, দেখাই আছোঁ। এই টায়াৰটো যে এনেকুৱা যে আছে, অলপ আপোনাৰ যে টায়াৰ যদি ফাটি গ'ল, কিবা হৈ গ'ল, বা বাইকখন চলাব লগা হ'ল, কি এই দুটা টায়াৰত আমি যদি দোকানত গ'লে আমাৰ দোকানে দি দিব। কিন্তু আপুনি নিজৰতো এটা নিজৰ নলেজ এটা লাগিবতো। সেই নলেজটো কেনেকৈ পাম, আজি এই ভিডিঅ'টো কৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব, মই ভিডিঅ'টো এইটো ক'ব বিচাৰিছোঁ যে আমি আমাৰ বাইকখনত চকাটো কি কাৰণে সলাব লগা হয়, কিমান ডাঙৰ, এই বস্তুটো কিমান ডাঙৰ, কেনেকৈ হৈছে, আমি কেনেকৈ গম পাম যে এই বস্তুটো ইমান ডাঙৰ, ইমান বহল, কি বস্তু এইটো গম পাব লাগিবতো। এই বস্তু আজি মই কৈ আছোঁ বাইকত। বলক আমাৰ বাইকখন, এইখন বাইক আমাৰ আছে, সেইখন বাইকত দেখাম আজি। এইখন বাইকত এইখন বাইক চাওক, দেখাই আছোঁ। এইখানলৈ পানী পাব লাগিব। গুগল নাম্বাৰটো এটা চাব, এই নাম্বাৰটো চাওক, মানে এই 80 ইয়াত দেখা চাওক, কিছুমান সংখ্যা 80, 100, 18 MC 54P। ইয়াৰ পঢ়া এইটো কিয় কাৰণে দিয়ে, এই বস্তুটোৰ কাৰণে আপোনাৰ গোটেই চকাটো চলি আছে। চাওক 80 মানে হ'ল আপোনাৰ এই যোনটো বহলটো, এই চকা যোনটো বহল, এইখিনি 80 বুলি কয়। এইখিনি বহল নাই, এইখিনি 80 বুলি মিটাৰ হিচাপত ধৰা গৈছে। আৰু এইটো 100, এই হাইটটো, এই হাইটটোক 100 আপোনাৰ মিলিমিটাৰ হিচাপত ইয়াত এনেকৈ ধৰা গৈছে। আৰু যোনটো 18 দেখা আছে, এইটো 18টো, এই 18টো দেখা আছে আপুনি। এইটো ইয়াৰ পৰা চকাটোৰ দূৰত্ব কিমান, এই 18 দেখা আছে, এই 18টো, এই ওপৰৰ পৰা এই তলৰ দূৰত্ব কিমান, সেইটো 80 দেখা আছে। আৰু MC মানে হৈছে আপোনাৰ মটৰ চাইকেল। আৰু 54P মানে কি গম পায়নে আপোনালোকে? হয়, এইখন বাইকে এই চকাটো কিমানখিনি ৱেইট ল'ব পাৰে, আপুনি এখন লিষ্ট দি আছোঁ চাব। এতিয়া এইখন বাইকৰ নাম্বাৰ হয় 54। আপোনালোকে এতিয়া 54 ফালে চাওক, 54 লেখা আছে 457। তাৰমানে এই টায়াৰটোৱে 4 কুইণ্টেল 75 কিলো ৱেটহে এই চকাটো দাঙিব পাৰিব, তাতকৈ বেছি আৰু দাঙিব নোৱাৰে। এইকাৰণেই পিছৰ ফালে 54P লেখা আছিল। এইখন বাইকৰ ইমান বাইক মানে এই চকাটোৱে কিমানখিনি ৱেইট ৰাখিব পাৰে তাৰে বিষয়ে কৈছে এইটো। আৰু শুনক, এই বাইক এনেকুৱা ভিডিঅ' আৰু পাব, আৰু গাড়ী এটা বস্তু ভিডিঅ' এটা বনাই আছোঁ। আৰু চাওক এতিয়া যেনেকৈ আছে, এই আগৰ চকাটো সেনেকুৱা থাকিব লাগে, ক'ত বা আছে লেখা আছে, এয়া 80, 100 চেম টু চেম লেখা আছে। কিন্তু এইটো আপোনাৰ লোডটো কম। এইটো চাওক, সেইটো আপোনাৰ আছে কিমান, 54P, এইটো আছে আপোনাৰ 47P। তাৰমানে এনেকুৱা টাইপৰ, তাৰমানে এইটো পাৱাৰ বেছি লোড। এইপিনে চাওক, মানুহ ডাবল বহে এইপিনি বেছিকৈ, এই পাৱাৰটো বেছিকৈ এইফালে পৰে কাৰণে সেইখিনি 54P দিয়া আছে। আৰু এটা মানুহ এইখিনি আগত বহে, বেছি কমকৈ লোড পৰাৰ কাৰণে এই চকাটো বেছি লোড ল'ব পাৰে। ইমান নহয় লোড লয়, কিন্তু এই চকাটো কম লয়। তাৰমানে ইয়াত এই চকাটো তাৰমানে কমকৈ লোড লয়। তাৰমানে এইখিনি আপোনাৰ এই বাইকৰ চকাৰ এইখিনি নাম্বাৰটো দেখাকৈ, এই নাম্বাৰটো মই আদি আপোনাক বুজাই দিলোঁ। এইটোৱে। আৰু এইখন বাইক বুলি নহয়, যিমানবোৰ বাইক আছে, আপোনাৰ যিমানবোৰ বাইক আছে, সেই বাইকৰ চবতে এনেকুৱা নাম্বাৰ আছে। চবতে নিজৰ কেপাচিটি চাইজ
নিজে চব নিজৰ হাইট নিজে চব বেলেগ বেলেগ মানে তো আপুনি হণ্ডা চালে এইখন বাইকত হণ্ডা বাৰু এইখন হণ্ডা আৰু সেইখন TVS এটাও আছে বেলেগ চাওক দেখিয়ে দিম এইটো এটাও পি আছে এয়া বেলেগ কেপাচিটি এটা আছে আপুনি যদি 80 নেদি 85 মানত এৰি দিয়ে চকা তেতিয়া আপুনি সেইটো এটা ডাঙৰ হ'ব এইটো সৰু সৰু নহয় আপোনাৰ এইটো ডাঙৰ হ'ব এটা 85 দিয়া হ'ব নহয় আপুনি একটামান ডাঙৰ হ'ব এয়া 105ত দেই এইকাৰণে আপোনাৰ এই মাজতে খেপ নাখাব ভালকৈ বুজিছে না আপোনালোকে কেনেকুৱা কেঁচু কাৰণে নাম্বাৰ দি থাকে এইকাৰণে এটা বাৰু নিজৰ কোম্পানী বেয়া নিচিনা আছে এইবিলাক দিছে বাৰু সেই কোম্পানী বেলেগ কিন্তু ইভেন কাহানী হয় ইয়াতে মেইন কাহানী ইয়াতে মই এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেয়া লাইকন দবাই দিব আজি ভিডিঅ'টো এইখিনি আৰু এনেকুৱা আৰু এখন ভিডিঅ' এটা বনাই আছোঁ যদি লাগে কিবা এটা ভিডিঅ' কমেণ্ট কৰি ক'ব নমস্কাৰ